নমস্কাৰ সকলোকে এইয়া উতলি আছে আমাৰ পাৰ মাংস মোৰ বিৰাট ফেভৰেট দেই মই বেলেগ মাংস ইমান ভাল নাপাওঁ মানে মই মাংস ইমান নাখাওঁৱে তথাপিতো পাৰ মাংসটো মই বিৰাট ভাল পাওঁ পাৰ মাংস বনাইছোঁ আজি কেনেকৈ জানেনে মোৰ মায়ে শিকোৱা ষ্টাইলত মানে প্ৰথমতে মাংসখিনি একদম ধুনীয়াকৈ আমাৰ ওচৰৰ বৌজনীয়ে ফোন কৰিলে বোলে পাৰ আছে নিবা নেকি জানে যে মই পাৰ মাংস বিৰাট ভাল পাওঁ তাৰপিছতে বৌয়ে দিলে আনি পেলাই বৌয়ে ক'লে ফোন কৰিলে আনি লৈ আহিলেগৈ আহি পেলাই ধুনীয়াকৈ কুটি বাছি পুৰি কৰি ধুনীয়াকৈ ৰেডি কৰি দিলে তাৰপিছতে মই আধা ঘণ্টামান সানি থ'লোঁ গোটা নহৰু পিঁয়াজ আদা নহৰু অকণমান পেষ্ট দিলোঁ জিৰা ধনিয়া হালধি মিঠাতেল নিমখ অকণমান দি পেলাই সানি থ'লোঁ তাৰপিছত তেলত দিলোঁ পাঁচফোৰণ গোটা গৰম মছলা তেজপাত দি পেলাই একদম ধুনীয়াকৈ ভাজিলোঁ মাংসখিনি আলু দিছোঁ মাত্ৰ এটা দিছোঁ আলু চবেই ভাল নাপায় দিছোঁ আমাৰ ঘৰত বাৰু চুগাৰ কাৰোৱে নাই তথাপিতো আলু এটা দিছোঁ আলুটো মোৰ মানে মাংসতকৈ আলুহে মই ভাল পাওঁ তথাপিতো দিছোঁ আৰু দি পেলাই এনেকৈ ধুনীয়াকৈ এতিয়া বনালোঁ তাৰপিছত জালুকৰ গুড়া অকণমান লাষ্টত ছটিয়াই দিছোঁ আৰু অকণমান এয়া জালুকৰ গুড়া দিছোঁ ব্লেক পেপাৰ কেটছৰ তাৰপিছতে অকণমান গৰম মছলা ছটিয়াই দিলোঁ বহুত মানে টেষ্টি হৈছিলে খাবলৈ পাৰ মাংসখিনি মানে মায়ে কৈ থাকে দেই আগতেও মায়ে কৈ থাকে যে পাৰ বা হাঁহৰ মাংস অকণ ক'লা ক'লা হ'ব লাগে তেতিয়াহে বোলে টেষ্ট হয়নে নহয় জনাবচোন দেই অ'কে বাই বাই